হাই গাইজ, কি খবৰ? আজি ৰাতিপুৱাই আমি যাম বিৰাট এই ধুনীয়া এটা জেগালৈ। মানে এইবাৰ বিহুটো পতা আমাৰ ঘৰত নহ'ব, সেইকাৰণে বিহু বুলি অলপ বজাৰ কৰিবলৈ যাম। কিন্তু বজাৰ কৰিবলৈ এটা বহুত ধুনীয়া জেগাত যাম। মানে বজাৰলৈ নাযাওঁ, এটা জেগাত যাম, তাৰ পৰা বজাৰ কৰি আনিম। তো ভিডিঅ'টো একদম কণ্টিনিউ চাই থাকিব, নিশ্চয় ভাল পাব। তো বলক। ये हमारा ड्राइवर है, अभी हम जाएंगे। मुना ले ले मुना ले ले मुना let's go. Kita mau belok tap. গাইছ, এখন হৈছে ৰঙাজানৰ নাৰ্চাৰী। ৰঙাজানৰ ডিলাৰৰ ওচৰতে আছে, বিৰাটেই এফৰ্ডেবল হয়। ইমান কম দাম হ'ব বুলি মই ভবাই নাছিলোঁ। মানে আমাৰ বাইকখনৰ অসুবিধাৰ কাৰণেহে আমি কমকৈ আনিলোঁ, নহ'লেতো সৰহকৈ আনিলোঁ হয়। স্কুটি যদি লৈ গ'লোঁ হয় নহয়, তেতিয়াতো সৰহকৈ আনিলোঁ হয়। বাট এতিয়া বাইকখনৰ কাৰণে কমকৈ আনিব লগা হ'ল। নেক্সট আকৌ যাম এইখনলৈ। যদি আপোনালোকে গোলাঘাটৰ হয় তেনেহ'লে এইখন নাৰ্চাৰীলৈ আহিব পাৰে। কিন্তু কবি ফুল ধাৰকে লাগিছে, কবি নিচিনা কালাৰিং হয়। এইটো পিংক কালাৰ হৈছে, এটা ৰঙা হয়। এইটো ৰঙা হ'ব বেছি, এইটো তাজা। এইটো লেভেণ্ডাৰ ফুল ডাঙৰ হয় নহয়, ইমানটো হৈ যাব। কবিটো নিচিনা হৈ যায় নে? ইমান ডাঙৰ হ'ব, খালি বান নাখায়। মাজতো মেল খাই থাকিব, গোটেই ধুনীয়া কালাৰ হয়। এই ৰংটো বহুত ভাল লাগে। এইবোৰ কেনেকৈনো? 30 টকা। 30 টকা। ডাঙৰ হয়, ইমান তোমাৰ হ'ব। এই চাইনিজ বিলাকে খায় আৰু। এইটো ছিজনতে থাকে নে হেৰি? এইটো ছিজনে ন? মানে হেৰি লাগে, মে' মানলৈকে থাকে। এটা ল'ব লাগিব, ভাল লাগিছে। সেইটো ধুনীয়া কালাৰ। সেইটো আৰু পিংক কালাৰটো সেইটো ভাল লাগে। এইটোও ভাল হৈ যাব বগাত। বগা ডাঙৰ হ'লে আৰু ভাল লাগিব দেখিবলৈ। এই চুঙা আছে কাৰণে ডাঙৰ টাবত তিনিটা ৰুই দিব লাগে। একেলগে ধুনীয়া লাগিব দেখিবলৈ। মাজতে বগাটো দিব লাগে, দুফালে আপোনালোকৰ নাৰ্চাৰীখন বহুত দিন হ'ল ন খোলা? বহুত বছৰ হৈছিলে ন? 3 বছৰমান হৈছে। আগতে কাজিৰঙাত আছিলে। আপোনালোকে চন্দন গছৰ পুলি এনেকৈ ৰাখে নেকি? ৰাখে ন? পানী কিমানকৈ? 50 টকা। 50 টকা এটা। ৰঙা চন্দন দিয়কচোন, ফুল অলপ বাচি। মই নিজে আহিলে কনফিউজ হৈ যাওঁ, কিনি দিয়ে ফুল বুলিবলৈতো এইবোৰ হেৰি ছিজন নে কি মিলা? ইনডোৰ প্লেন অলপ দিয়ক, আপোনাৰ ভিতৰত ৰাখিব পৰা কেইটামান দিয়ক। জিজি প্লেন এইটো 100 টকা। এইটো নিচিনা হ'ব, তুমি যে চাইছিলা। ডাঙৰটো নিলে পইচা বেছি যাব। এইটো নিচিনা হ'ব। এইটো নিচিনা হ'ব ন? এতিয়া ভিতৰতে ৰাখিলে হ'ল হয়নে? ভিতৰতে, বাহিৰত একো বাহিৰত নহয় ন?
নাই এনেকুৱা এটা ল'বি পোখা কেইবাটাও দিয়া লোৱা এনেকুৱা নিচিনা এটা ভিতৰত ৰাখি ডাঙৰ টাবত ভৰাই কেনে ভিতৰত ৰাখিলেও হ'ল ডাঙৰ ঘৰত ডাঙৰ লগাই দিয়া লৈ যায় চাইড কৰি থলো আৰু কি চালি ইফালে চালি নেকি চালে বোলে মই তেনেকুৱা ল'ম কেনেকুৱা এইটো ল'বা নেকি ঢেকীয়া তোমাৰ দি দিবা আছে এনেকুৱা নাই বাৰু এইটো ভাল থৈ দিবা কেইটকা এইটো 50 টকা থৈ দিয়ক এইফালে অলপ চাই হেঙিং কৰা অলপ নে এই চন্দন আছে বোলে হেৰি 50 টকা অঁ এটা ল'লে হ'ব এইটো কি ৰ'ব আপুনি 50 টকা অঁ সেইখিনিতো আছে দেখিছোঁ এইটোৱে তুমি বাহিৰত ৰুব পাৰিবা বাহিৰতে ডাইৰেক্ট মাটিত ৰুলে ধুনীয়াকৈ হ'ব ভাল হ'ব এনেকৈ ইমান ডাঙৰ হৈ যাব অঁ কাটিব পাৰি কাটিব নালাগে এজোপা আছে বাৰু টাবত আছে থৈ দিয়া মাটি দিলে ভাল লাগে টাবত বেছি ডাঙৰ নহয় মাটিত দিলে ধুমুহা হৈ যায় পুৰি হৈ আছে ইয়াৰ এটা চাইড কৰি দিয়কচোন ভাল এটা চাই ক'ত এটা কেইটা ল'বি 3টা লৈ লোৱা নিবলৈ দিগদাৰ হ'ব নহয় বেছি স্কুটি নাই নেকি আছে এইটো দিয়া এইটো এইফালে অঁ মাটিত দিয়াৰ লগে লগে বেছি যাব সেইখিনিতে কেতিয়া এইটো ভাল লাগিছে ইউনিক লাগিছে অঁ মে'মানলৈকে থাকিব এইটো চাই নালাগিলে খুৱাই দিব সেইটো কালাৰ আহিব ৰাতি মন গ'লে 1 উঠাই লৈ যাব পাৰি আৰু মন গ'লে চালাডৰ পাত্তা উলিয়াই ল'ব ইয়াত 3টা লৈ ল নি নে 2টা ল কালাৰকেইটা ভাল লাগিছে বগা এটা লোৱা এটা ৰঙা ৰোৱা এটা পিংক কালাৰ ৰোৱা দুটা কালাৰ ল'ব 2টা দিলে হৈ যাব বগাটোৱে বেষ্ট লাগিছে ৰাতি খাই দিছোঁ কৰি পেলাই খাই দিলে ইয়াত নাই এতিয়া সেইটোৱে লাগিলে এইটো বেলেগ কৰিব এই বগা পাৰ সেইটো ভাল এইটো তাজা হয় বোলে কি প্ৰব্লেম হ'ব আকৌ বাইকত বেয়া স্কুটি হ'ব লাগে অঁ এইকেইটা কেইটকানো 20 টকা ইয়াৰ 2টা দি দিওঁ লৈ লোৱা 2টা কালাৰ 2টা লৈ যাম গাইজ মই কনফিউজ ল'ম চব ফুল ভাল লাগিছে চব ফুলে ভাল লাগিছে এনেকুৱা লাগে যেন ইয়াতে থাকি যাম মোৰ নাৰ্চাৰী এখন খুলিব লাগিব বুঢ়ী হ'ম তেতিয়া নাৰ্চাৰীৰ মাজতে সোমাই থাকিম ইয়াৰ লগতে থাকিলে টাইমটো কেনেকৈ যে পাৰ গমেই নাপাওঁ গাইজ চবতছে ইণ্টাৰেষ্টিং ফুলটো এইটো আছে ইয়াৰ ভিতৰত এইখিনি দেখিছে না কবি ফুল ধুনীয়া
নাই লোৱা দিবলৈ কওক আৰু চন্দনৰ পুলি এটা ধৰি দিব চন্দনৰ পুলি আমাৰ থাৰখন লৈ আহিব লাগিছিলে গম পাওঁনে শুনিছলে আমাৰ থাৰখন লৈ আহিব লাগিছিলে বাইকখন আনি ভুল কৰিলোঁ গাইজ ঘৰ পালোহি গোটেই হাত বিষ ৰাস্তা ইমান বেয়া সেইখিনি চব ফুলখিনি আনিলোঁ আৰু আছে ফুল দেখাইছোঁ আজি ভিডিঅ'টো এইখিনিতে শেষ কৰি দিওঁ কাৰণ ইমান দীঘল ভিডিঅ' আপোনালোকে চাই বেয়া পায় মই জানো সেইকাৰণে আকৌ এইখিনি ধুনীয়াকৈ য'ত ৰুম কৰিম টাবত ধুনীয়াকৈ থ'ম সেইটোখিনি আপোনালোকক দেখাই আছোঁ আজিলৈ ভিডিঅ'টো এণ্ড কৰি দিছোঁ নেক্সট ভিডিঅ'ত লগ পাইছোঁ বাই বাই